নমস্কাৰ বন্ধু বান্ধৱীসকল ট্ৰিনায়ান অল ইন ওৱানলৈ আপোনালোক স্বাগতম জনাইছোঁ আজি মানে এটা বেলেগ এটা ব্লগ ষ্টাৰ্ট কৰিব খুজিছোঁ এটা মানে বস্তু অৰ্ডাৰ দিছিলোঁ ধুনীয়া চাই বস্তুটো ধুনীয়াকৈ অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰ দিয়াৰ পাছত এই বস্তুটো আজি আহি পালা ফ্লিপকাৰ্টত কি বস্তুটো কেনেকুৱাকৈ মই এছেম্বল কৰোঁ গোটেইখিনি বস্তু মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু এইটো মোৰ লগত আমাৰ মৰমৰ ডগি এই উঠ বস্তুটো দেখাই আছোঁ বস্তুটো হৈছে এইটো গেলেক্সি ষ্ট্ৰলাৰ লাভ লেপৰ আৰু এইটো মানে সাইডৰ ফালৰ পৰা দেখাই দিছোঁ পুৰা অৰ্ডাৰ দিছিলোঁ মই ধুনীয়াকৈ এয়া ফ্লিপকাৰ্টত মোৰ নামত ধুনীয়াকৈ এইটো আৰু পইচা অলৰেডি দি আছোঁ ডু নট কালেক্ট কেছ টকা থকা মানুহৰ কাৰোবাৰ বেলেগ পইচাৰ আগতে দেই অৰিজিনেল দাম 8799 মই কিন্তু ফ্লিপকাৰ্টত পাইছোঁ এইটো প্ৰায় কিমান 6000 টকাত পাইছোঁ দেখাই আছোঁ এইটো আনবক্সিং কৰিম এতিয়া কেনেকুৱা লগাম সেইটো দেখাই আছোঁ এতিয়া এইটো আমি খুলিম এতিয়া আনবক্সিং কৰিম ওপৰত খুলিম বাৰান্দাত নহ'লে লেতেৰা হৈ যাব এইটো বেলেগ বস্তু এই হেৰি কৰ এতিয়া খুলিম এতিয়া ধুনীয়াকৈ চাই থাকক এতিয়া আমি কাটিম কাটাৰ কাৰণে এখন দা কাটিলোঁ এইয়া কাটিলোঁ এইটো কাটি দিলোঁ তাৰ পাছত নেক্সট আমি কাটিম এইডাল তাৰ পাছত আমি কাটিম এইডাল পেকিংটো বহুত বেছি ভাল হোৱা নাই প্ৰথমতে পেকিংটো দেখাইছোঁ পেকিং দেখাই দি পেলাই পেকিংটো দেখাই দি পেলাই এইফালে মানে ফুটাৰ নিচিনা হৈ আছে এইখিনিত চকাৰ এইটো লাৰি পেলাই গম পাইছোঁ এইটো চকা বুলি পেলাই গোটেই পেকিংটোৰ ক্ষেত্ৰত অলপমান মাইনাছ এটা আছে ইয়াতে পেকিংটো বহুত বেছি ভাল হোৱা নাই তাৰ পাছত আমি গুচাম ইয়াৰ ভিতৰত থকা এইবিলাক মাম যিখিনি বান্ধি মানে ভালকৈ বান্ধি আৰু যিখিনি মানে ফুটা ফাটাই কিনি ফুটা ফাটাই কোনফালৰ পৰা কাটো একো হোট পোৱা নাই অলপ এনেকুৱাই কাটি দিওঁ তাৰ পাছত এইটো কাটিলোঁ এনেকুৱা ফাইনেলি ওপৰৰ পৰা দেখাই দিছোঁ এবাৰ ওপৰৰ পৰা দেখাই দি বস্তুটো এইটো হৈছে ওপৰৰ পৰা বস্তুটো ইয়াতে যিটো লাভ লেপৰ যিটো নেকি বেছ এইটো ইয়াতে আছে আৰু এইখন কি ইনষ্টল কৰিব লগা আছে মানে কেনেকুৱাকৈ ইনষ্টল কৰে গোটেইখিনি দেখাই দিম লাৰি ফালে আৰু ভালে লাগি আছে ধুনীয়া স্মুথ লাগি আছে আৰু ধুনীয়া আছে আৰু ভাবাহে যায় কিন্তু বহুত ওজন আছে এইখনৰ ওজন হৈছে মানে ইয়াতে লিখা আছে ওজনটো চাচোন ইয়াতে ওজনটো দেখাই দি ইয়াতে ওজন লিখা আছে নেট ৱেট 11.5 কেজি আৰু এইটো আমি এতিয়া দাঙিম দাঙিম মানে এতিয়া দাঙিব পৰা নাই অকলে অকলে চাওঁ যিমানখিনি পাৰি একলা একলাই নৰিম কিজানি কেমেৰামেনক দৰকাৰ হ'ব একলা একলাই নৰোঁ মোবাইলটো থৈ পেলাই আহি যায় ডাঙৰ এইটো ফাইনেলি বস্তুটো তাৰ পৰা ওলাই দিলোঁ মেইন পেকেটৰ পৰা এতিয়া এই পেকেটটো ইয়াৰ খুলি আছোঁ অলপ ধৰ ৰাইট মিনিট এক মিনিট এইডাল কিবা এডাল আছে এইফালে এডাল তাৰ পাছত এইফালে এখন হয়তো ছাতি নিচিনা সেইখন তাৰ পাছত ধৰি আছে নেকি তাৰ পাছত এইফালে আৰু এখন আছে সেইকাৰণে কিজানি ভাত পানী খোৱা এখন চাহ তাত টেবুল চেবুল থোৱা এখন এইখিনি এইটো পলিথিন দৰকাৰ নাই তাৰ পাছত এইফালেও কিবা এটা আছে বস্তুটো কিবা দেখাই আছোঁ এইটো চকা এইকেইটা চকা দুটা চকা এইডাল এই নেঠুডাল নালডাল হেণ্ডেলডাল আৰু এতিয়া আৰু এইফালে এখন দেখাত একো নাই এইখন আৰু চিম্পলি যদি চাব যাওঁ মানে থচোন থৈ দিয়কচোন এনেকৈ এইখিনিয়ে বস্তু আছে এইখিনি বস্তু আৰু এইখিনিয়ে আছে এতিয়া এইখিনি আমি এছেম্বল কৰিম কেনেকুৱাকৈ কি হয় চাম গোটেইখিনি বস্তু এইকাৰণে এতিয়া আৰম্ভণিটো কেনেকুৱা কৰোঁ বুজি পোৱা নাই এই খুলছি আৰু ইয়াতে এতিয়ালৈ কিন্তু ইউজাৰ মেনুৱেল এখন আছে কেনেকুৱাকৈ ইউজ কৰে চাওঁ এইফালেও আছে চকা দুটা এইফালে দুটা চকা আছে এয়া চকা দুটা এইফালে আৰু দুটা আছে চকা এয়া চাৰিটা চকা এইটো কিজানি 5 চকা ব্ৰেক মাৰা আছে না এডাল ঐ আৰু চকা আছে এইফালে আৰু এখান কিজানি মেনুৱেল খান কেনেকুৱাকৈ লগাম
মেনুৱেলটো দিয়া আছে এইখন কেনেকুৱাকৈ লগাম এইখন ইউজাৰ মেনুৱেল এটা লগাই ফেলাই গোটেইখিনি চাম তাৰপাছত এতিয়া লাহে লাহে ফিটিং কৰিম আৰু এতিয়া চাই থাকক ভিডিঅ'টো ফাইনেলি বহুত কষ্ট কৰি এডাল লগালো যেহেতু এটা ফাৰ্ষ্ট ষ্টেপ আছিল এডাল প্ৰথমতে এয়া হ'ল আৰু এডালৰ ফেচিলিটি দেখাই দিছোঁ এডাল এনেকাও চলাব পাৰি এখন গাড়ী এনেকাও আহে আৰু এইফালে দেখাই দিছোঁ এইফালে ইয়াৰ এটা নট দুটা আছে ইয়াতে এইটো এটা নট এইটো এটা নট আৰু এইটো এটা নট এইটো এটা নট আৰু এইটো এটা নট মানে কথাটো হৈছে কি যেতিয়া নেকি এডাল এফালে যায় ইয়াতে লাগি ধৰে এডালত লাগি ধৰে ইয়াতে এডাল লাগি ধৰে ধুনীয়াকৈ আৰু যেতিয়া নেকি এডাল এনেকৈ যায় এই ইয়াতে লাগি ধৰে এইটো হ'ল চিষ্টেমটো নেক্সট আমি লগাম ইয়াৰ পাছত লগাম আমি যিটো নেকি ৰেয়াৰ হুইল সেইটো এইটো ৰেয়াৰ হুইলৰ এডাল এইফালে আহি যা ৰেয়াৰ হুইলৰ এডাল দেখাই দিম আৰু ৰেয়াৰ হুইলৰ এডাল ব্ৰেক এডাল হৈছে ব্ৰেক ৰেয়াৰ হুইলৰ এডাল ৰেয়াৰ হুইল যিটো নেকি আছে এডাল ব্ৰেকডাল এডাল আৰু এইটো হৈছে চকাটো আৰু যিটো নেকি ব্ৰেক আছে তাতে আৰু এয়া ব্ৰেকৰ এইকেইটা যে দেখা পাইছে খাচাকেইটা ইয়াতে এডাল এইকেইটা যে দেখা পাইছে নহয় এইকেইডাল মানে আমি ইয়াতে কি কৰিম প্ৰথমতে আমি ইয়াতে এই ফুটাকেইটাত এইকেইডাল সোমাই দিম একদম সেইটো হিচাপত আমি সোমাই ল'ম প্ৰথমতে ফুটাকেইটা সোমাই ল'ম তাৰপাছত দেখাই আছোঁ এডাল যিডাল নেকি ৰেয়াৰ হুইলৰ আছিল তাৰমানে ৰেয়াৰ হুইলৰ যেতিয়া নেকি এনেকৈ ইয়াতে সোমাব নহয়নে তাৰপিছত এই ইয়াতে এডাল ব্ৰেকডাল এই ইয়াতে লাগি ধৰে এইডাল খাচত লাগি ধৰে যাতে কাৰণ ষ্টুলাৰখন যাতে আগ নাবাঢ়ে এডাল ইয়াতে লাগি ধৰিল ষ্টুলাৰখন যাতে আগ নাবাঢ়ে আৰু এইফালে এডাল সোমোৱাৰ ফালৰ পাছত ইয়াতে এটা ছেফটি এটা দিয়া আছে ছেফটিটো হৈছে কি এইডালৰ গুণা দিয়া আছে এটা ছেফটিৰ কাৰণে এইটো লক দিয়া আছে ছেফটিৰ কাৰণে এইটো লক আছে আৰু ছেফটি লকৰ লগতে আৰু ইয়াতে কি আছে এইডাল ৱাছাৰডাল আছে তাৰপিছত প্ৰথমতে কি কৰিম আমি এইটো প্ৰথমে লগাই ল'লোঁ এইফালে ৱাছাৰডাল লগাই দিলোঁ এইফালে ৱাছাৰ লগোৱা হ'ল ৱাছাৰ লগোৱা হোৱাৰ পাছত যিটো নেকি ছেফটি লকটো যিটো নেকি আছিল ছেফটি লকটো আমি ইয়াতে আমাৰ মেইন কাম হ'ল ছেফটি লকটো ইয়াতে সোমাই দিয়া ছেফটি লকটো সোমাই দিয়া ৰ'ব অলপ কষ্ট হৈছে বাৰু এইটো দেখাই আছোঁ লগাই পেলাই দেখাই আছোঁ লগাই উঠি দেখাই আছোঁ এইটো এতিয়া ইয়াতে এডাল সোমাই দিলোঁ তাৰপিছত সোমাই পেলাই এইটো লকটো লাগি গ'ল ইয়াতে তাৰপিছত ইয়াতে এডাল ৱাছাৰ এই ৱাছাৰডাল এডাল ধুনীয়াকৈ ইয়াতে দিলোঁ তাৰপাছত ৱাছাৰ দি এডাল দি উঠাৰ পাছত এই যিডাল নেকি পিন আছে ছেফটি পিনডাল আমি ইয়াতে সোমাই ইয়াতে এটা সৰু চাই ফুটা এটা আছে সোমাই পেলাই দি দিলোঁ আৰু নিহিলে মানে আৰু ওলাই নাযায় তাৰপাছত এইটো দেখাত ভালৰ কাৰণে এইটো বস্তু লগাই দিলে হৈ গ'ল ইয়াতে আৰু এইকেইটা ফুটা ইয়াতে এইকেইটা সোমাই যাব এইকেইটা যে খাচ আছে ইয়াতে এইকেইটা সোমাই যাব আৰু বেলেগ আৰু কথা নাই ইয়াতে এতিয়া এইটো এটা চকা ৰেডি এতিয়া আমি যাম 2 নম্বৰ চকাটোৰ কাৰণে চেম প্ৰচিডিঅ'ৰ আগৰ চকাটো লগোৱা ষ্টাইলটো মই বুজি পাই গ'লোঁ এতিয়া এইমাত্ৰ আকৌ চালোঁ মানে চাওক এই যিটো এইটো হৈছে লিভাৰ আগৰ লিভাৰ ইয়াত এটা ছুইচ আছে এই যদি চাই ছুইচটো এইটো ছুইচ আপ এইটো ছুইচটো যে দেখা পাইছে এইটো ছুইচ আপ হৈ যায় আৰু এনেকৈ দিলে ডাউন হৈ যায় এতিয়া ডাউন কৰি ল'ব লাগে যেতিয়া নেকি সোমাই প্ৰথমতে চকাটো ইয়াতে ডাউন কৰি ল'ব লাগে ডাউন কৰি লৈ ইয়াতে এইটো বস্তু সোমাই এতিয়া দি লোৱাৰ লগে লগে দি উঠি এতিয়া এনেকৈ মানে ইয়াতে অলপ প্ৰেছ কৰি দিয়াৰ লগে লগে এইটো বস্তু খাই গ'ল আৰু এতিয়া যদি চাই আপোনাৰ চকাকেইটা খুলি নপৰে আৰু এইকেইটা চকা 360 যেনেকৈ আছে তেনেকৈ ঘূৰে তাৰপাছত এইটো হৈ গ'ল এতিয়া আমাৰ এইখন যদি চাওঁ যিটো নেকি আমাৰ ফ্ৰেমখন অলমষ্ট ৰেডি নেক্সট আমি দেখাম যিটো নেকি ইয়াতে খোৱাৰ কাৰণে যিখন নেকি এটা টেবুল দিয়ে সৰু চাই টুল এটা দিয়ে আৰু ইয়াতে ৱাটাৰ পানী চানী থ'ব পাৰে আৰু বাচ্ছা নহয় জানো বাচ্ছাৰ কাৰণে যদি পানী পেলাই ইয়াতে সৰু চাই ফুটা কৰি দিছে যাতে পানীটো গুচি যায় কিন্তু মাজৰখিনি দিয়া নাই বাৰু ফুটা এনেকুৱা আৰু এইটো সোমাবৰ কাৰণে আছে ইয়াতে এইটো আৰু গোটেই যদি এখন যদি চাই প্ৰেমটো যদি চাই ইয়াতে যদি চাই গোটেই ছুইচ ইমান ছুইচ বহুত ছুইচ এইফালে এটা ৰাস্তা এটা আছে এইটো ৰাস্তাটো ইয়াতে এইটো ধুনীয়াকৈ এখন সোমাই দিলেই হ'ল তাৰপাছত এইটো সোমাই ফালে অলপ দি এতিয়া যদি চাই এইখন এতিয়া ৰেডি যিখন নেকি আমাৰ এটা খোৱা টেবুলখন এইখন ৰেডি আৰু এইখন ইচ্ছা কৰিলে এই ছুইচটো টিপি ফালে ইয়াতে এটা ছুইচ এটা আছে এই ছুইচটো যদি টিপি ফালে এইখন অলপমান দাঙিও দিব পাৰে
দুইফালে টিপি দিব ডাঙৰ গেল আকৌ থৈ দিব আৰু এখন খুলি থব পাৰে ইয়া কোনো কথা নাই এতিয়া অলপ সময় কাৰণে খুলি থৈ দিছোঁ বাছি দেখাই আছোঁ তাৰ পাছত আৰু এটা বস্তু দেখাম নেক্সট এতিয়া এইখন মই আগতে দেখাইছোঁ এখন দুইফালে ইউজ কৰিব পাৰি তাৰ পাছত বাচ্চা যেহেতু সৰু বাচ্চা যেহেতু শুই থাকোঁ কেতিয়াবা যদি শুই থাকে কেতিয়াবা তাৰ কাৰণে কি হ'ব পাৰি এইখন ধুনীয়াকৈ বাচ্চাৰ শোৱাৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰি কেনেকুৱা শোৱাৰ নিচিনা ব্যৱহাৰ কৰিব পাৰি সেইটো দেখাই আছোঁ এই যিটো নেকি এটা লিভাৰ আছে এইডাল লিভাৰডাল দেখা পাইছেনে এইফালে পোহৰত দেখাই দিছোঁ ভালকৈ পোহৰত দেখাই দি আছোঁ মানে অলপ পোহৰৰ অভাৱ বস্তুটো আহিব ৰাতি আহিল দেখা পোৱাও নাই এতিয়া দেখা পাইছে নাই লিভাৰটো এইডাল লিভাৰডাল মই দেখাই দিছোঁ এই লিভাৰডাল এইডালৰ বুঢ়া আঙুলিৰ লিভাৰ এনেকৈ যদি টানি দিয়াৰ লগে লগে কি হৈ যায় থৈ দিছোঁ এতিয়া টানি ফালে এনেকৈ দিয়াৰ লগে লগে এইখনত এতিয়া ইয়াত ধুনীয়াকৈ বাচ্চা ইয়াতে সোমাব পৰা হৈ গ'ল ইয়াত মানে পুৰা বাচ্চা এটা শুবৰ কাৰণে ৰেডি ধুনীয়া তাৰ পাছত আৰু এটা কথা কওঁ এতিয়াতো আপোনালোকেতো ক'ব পাৰে বোলে এইকেইটা যদি বাচ্চা ইয়াৰ ওপৰত সোমাব কেনেকুৱা বুলি ফালে এইকেইটা বাচ্চা যেতিয়া নেকি এটা ইয়াতে শোৱাৰ কাৰণে এইকেইডাল মানে এই বস্তুটোত পিঠিত দুখ পাব পাৰে দুখ পাবৰ কাৰণে কি কৰিছে এটা চুইচ দিছে এইটো খুলি থ'ব পাৰি এই চুইচটো যদি টিপি যদি দিয়ে আপুনি এই চুইচটো যদি টিপি দিয়ে এইয়া চব খুলি গ'ল আপুনি ধুনীয়াকৈ চাইড কৰি থৈ দিয়ক আৰু এইকেইডাল অকল এনেই নহয় এইডাল ছেফটিৰ কাৰণে দিছে যাতে খোজকাঢ়া বা নেওঁতে কিবা নেওঁতে যাতে বাচ্চাটো যাতে আপোনাৰ ধুনীয়াকৈ বান্ধা থাকে আৰু ইয়াতে যিটো ৱাৰ্ণিং দি আছে ইয়াতে চিকিউৰ দ্য চাইল্ড উইথ দ্য ছেফটি বেল্ট এণ্ড এট অল টাইমছ ডু নট লিভ ইউৰ চাইল্ড আনএটেণ্ডেড কিপ এৱে ফ্ৰম ফায়াৰ মানে জুইৰ পৰা দূৰত ৰাখিব দিছে আৰু লগত মানুহ এটা থাকিব দিছে আৰু এইখন এতিয়া আমি কি কৰোঁ ধুনীয়াকৈ এনেকুৱাকৈ থৈ দিলোঁ তাৰপাছত দেখাই আছোঁ নেক্সট এইটো চাওঁ এইটো হৈছে যিটো নেকি আপোনাৰ মানে ফাৰ্ষ্ট পজিশ্যন যদি যিটো বাচ্চা নেকি 3 মাহৰ বাচ্চা সৰুৰ পৰা 3 মাহৰ বাচ্চাবিলাক কিছুমান কিন্তু শুই থাকে না খালি শুইয়ে থাকে বেলেগ একো নকৰে বহিব চৰিব নোৱাৰে ভালদৰে সিহঁতৰ কাৰণে এইটো হয় 1 নম্বৰ পজিশ্যনটো এইটো ধুনীয়া 1 নম্বৰ পজিশ্যন বাচ্চা ইয়াতে শুই থাকে তাৰ পাছত 3 মাহৰ পাছত বাচ্চাটো লাহে লাহে অলপমান ডাঙৰ হোৱাৰ পাছত অলপমান মানে বহিব পৰা হ'ল কিন্তু অলপ সম্পূৰ্ণকৈ ভালকৈ বহিবও নোৱাৰে সিহঁতৰ কাৰণে এই 2 নম্বৰ পজিশ্যনটো মানে অলপ এই যিটো ৰিক্লাইনাৰ যিটো নেকি একদম এই হেৰি চিনেমা চোৱা যিটো নেকি ষ্টাইল এইটো মানে এইটো ষ্টাইলত ধুনীয়াকৈ 2 নম্বৰ পজিশ্যনটো এইটো আৰু লাহে লাহে বাচ্চাটো ডাঙৰ হোৱাৰ লগে লগে বাচ্চাটো আহি পেলাই ধুনীয়াকৈ ইয়াতে বহি ফালে ইয়াতে এনেকৈ চলিটো বান্ধি দিব ধুনীয়াকৈ তাৰপিছত ইয়াত লৈ ফুৰাব এইটো হ'ল 3 নম্বৰ পজিশ্যন এই আছে ইয়াতে পজিশ্যন 3টা হৈ গ'ল পজিশ্যন 3টা দেখালোঁ দেখুৱাৰ পাছত এতিয়া এইখন এনেকৈ থাকক এতিয়া আমি ইয়াতে লগাম ইয়াৰ যিটো নেকি আঁঠুৱাটো এইটো লগোৱাৰ এটা ষ্টাইল এই দুটা যিটো নেকি আছে ইয়াতে এই দুটা এইটো হৈছে কি ইয়াৰ লগোৱা ষ্টাইলটো এই দুটা আমাৰ এই যিটো নেকি দুটা ইয়াতে এই দুটা হোল যে আছে ইয়াতে এই দুটা হোল যে আছে ইয়াতে এইটো সোমাই দিব লাগে ইয়াতে এইটো সোমাই দিয়ে কিন্তু এতিয়া কোনফালে কিন্তু এনেকৈ সোমোৱা যাব নহয় নে তেতিয়া চাই ল'ব এই বস্তুটো ষ্টিকাৰটো এইটো দেখা পাইছে না এইটো ইয়াতে আঠা লগোৱা ইয়াতে প্ৰভিজন আছে এতিয়া আমি এইটো ধুনীয়াকৈ ইয়াতে সোমাই দিম আৰু সোমাই দিয়াৰ পাছত ইয়াতে নাটটো এটা টান কৰা ব্যৱস্থা আছে সেইটো মই দেখাই আছোঁ লাহে লাহে হৈ গ'ল এইটো এতিয়া পাছফালে এতিয়া আগফালে প্ৰথমতে দেখাম আগফালে চাওক এতিয়া এইখন আমি ধুনীয়াকৈ বাচ্চাটোৰ গাতে ধূলা চোলা নালগে ধুনীয়াকৈ এনেকুৱাকৈ ৰ'দ চ'দ নপৰাকৈ ধুনীয়াকৈ আমি ধুনীয়াকৈ এইটো দেখাব পাৰোঁ আৰু যদি ঘূৰাই থকাৰ মাজতে যদি বোলে ভাবে কি বাচ্চাটো মই চাওঁ এইখন হৈছে ইয়াৰ খিৰিকী চলি চাব পৰা খিৰিকী ভিতৰত চলিটো বাচ্চাটো কি কৰি আছে কি কৰি থকা নাই নেক্সট আৰু এটা বস্তু দেখাই দিছোঁ যেতিয়া বাচ্চাটো লৈ যাই থাকে বাচ্চাৰ পানী বটল হয়তো কিবা সৰু সৰু বস্তু হয়তো আপোনাৰ মোবাইলটো যিটো পৰি যোৱাৰ চান্স থাকেতো গতিকে আপুনি নিজৰ মোবাইল চোবাইল ইয়াতে থৈ দিব পাৰে আৰু এইখন যাতে ধুনীয়াকৈ একো উৰি চুৰি নাযায় সেইকাৰণে ইয়াতে লগাই দিলে হ'ল এই আঠা ইয়াতে আছে এইটো ইয়াতে ধুনীয়া আঠা আছে আৰু এইটো ধুনীয়াকৈ ইয়াতে লাগি গ'ল মানে এইটো পূৰা সম্পূৰ্ণৰূপে এতিয়া হৈ গ'ল ৰেডি তাৰ পাছত আৰু এটা বস্তু দেখাই আছোঁ সেই বস্তুটো হৈছে তলৰ ফালে আৰু এটা ইয়াতে চেম্বাৰ এটা আছে তলৰ ফালে যদি চাই আপুনি মই দাঙি ফালে দেখাই আছোঁ এইটো তলৰ ফালে যদি চাই এটা চেম্বাৰ এটা আছে চাপ'জ বাচ্চাই যেনিবা কিবা এনেকুৱা ধৰণৰ বস্তুবিলাক ভাল পায় খিলনা কিবা যি আছে নেকি ভাল পায় তেতিয়া আপুনি বাচ্চা খেলপোনতে এইবিলাক ধুনীয়াকৈ এটা সোমাই লৈ যাওক এইটো ইয়াৰ কাৰণে ধুনীয়াকৈ এটা স্পেচ দিয়া হৈছে এতিয়া এইখন অলমষ্ট ৰেডি ফাইনেলি ৰেডি এইখন কিন্তু এইখন ইউজ কৰাৰ আগতে অলপ আপোনালোকে যিটো নেকি চেনিটাইজাৰ অলপ মাৰি ল'ব যিমান যি অলপ বাচ্চাৰ কথা আছে আৰু এয়া সম্পূৰ্ণৰূপে ৰেডি আমাৰ যিটো নেকি আমাৰ প্ৰেম আছিল এইখন লাভ লেপৰ যিখন নেকি প্ৰেম আছিল এইখন সম্পূৰ্ণৰূপে ৰেডি এতিয়া আমি এইখন চলাই আছোঁ এয়া মোৰ বাচ্চা ধুনীয়াকৈ এয়া পূৰা ঘূৰাই আছে কান্দা কাটা নাই অলপ আগতে কান্দি আছিল এতিয়া কান্দা বন্ধ
আৰু ইয়াৰ পাছত আপুনি দেখা পাইছে ধুনীয়াকৈ সম্পূৰ্ণ ইমান ধুনীয়া এটা স্পেচ আছে ইয়াতে জোখতকৈ বহুত বেছি স্পেচ আছে আৰু বাচ্চাটো যদি কিবা কেতিয়াবা এনেকৈ ফুৰাব নি থাকোঁতে যদি কি হয় কি ধূলা চোলা যদি পৰে তেনেকৈ আমি এনেকৈ দিব পাৰোঁ এইখন চাল আন্ধাৰ কিন্তু এতিয়া আমি নেতাও নহ'লে আকৌ চলিয়ে চক খাব এইটো মুখখন দেখাই দিয়া এখন গাড়ী আমি চলাই যাম সেইটো ৰুমত লাগি যাম উই 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 চকা ফাঁচি গ'ল নাই আৰু বেছি নিয়া সেইটো ৰুমত বিৰাট লেতেৰা হৈ আছে এইটো ৰুমত বহুত বেছি নিবা নোৱাৰি বস্তু এনেও কাপোৰ চাপোৰ জাপা নাই এইটো হৈছে আমাৰ এইখন প্ৰেম এতিয়া পূৰা ৰূপে ধুনীয়াকৈ ৰেডি প্ৰেমখন পূৰা এবাৰ সম্পূৰ্ণকৈ দেখাই দিছোঁ এতিয়া লাষ্ট এটা এতিয়া ভিডিঅ'ত হেৰি কৰোঁ এতিয়া জাষ্ট মই এটা সম্পূৰ্ণ প্ৰেমটো এইখন দেখাই দিছোঁ ধুনীয়াকৈ এয়া চলিৰ লগত মাক বা চাই দি ঐ চলি কেনে পাইছা ভালে পাইছে কিজানি ভাল পাইছি তাৰমানে বুজি পাইছানে দিছে মানে ভাল পাইছি আৰু এইখন মই এতিয়া ধুনীয়াকৈ বাচ্চাটো উঠালোঁ এতিয়া আপোনালোক দেখাম বন্ধ কেনেকৈ কৰে আৰু এইটো মানে ইয়াতে ওৱান চুইচ এটা ক্লিকত মানে এখন বন্ধ হয় এটা চুইচ দবালে এখন বন্ধ হয় মই কেনেকৈ বন্ধ হয় মই গোটেইটো দেখাই দিছোঁ প্ৰথমতে পাছফালৰ পৰা এনেকৈ ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ অভাৰভিউ এনেকুৱাকৈ এয়া মজা প্ৰেম আৰু মই ছাইড প্ৰফাইলটো মই ধুনীয়াকৈ দেখাই দিম ছাইডটো এইফালে ধুনীয়াকৈ ছাইডৰ পৰা দেখাই দিছোঁ ৰ'ব মই এবাৰ আৰু এইখন এবাৰ মাৰি দিছোঁ ওপৰখন মাৰি দিছোঁ তেতিয়া কেনেকৈ হৈ যাওঁ অলপ মাৰি দিয়ে এনে একো নাই ভয় অলপ সময়ৰ কাৰণে এইখন হৈছে প্ৰেমখন গোটেইখন প্ৰেমখন এইখন গতিকে চালে আৰু এতিয়া মই বন্ধ কেনেকৈ কৰে এবাৰ সেইটো লাষ্টত দেখাম তাৰপাছত আমি ভিডিঅ'টি শেষ কৰিম এতিয়া লাষ্টত চব হৈ গ'ল হোৱাৰ পাছত মই লাষ্টত দেখাম এটা চুইচ ক্লিকত এইখন মানে কেনেকৈ কিমান ফল্ড কৰিব পাৰি মানে ইমান ধুনীয়া ইজিলি কামটো কৰিব পাৰি এতিয়া চুইচটো প্ৰথমতে দেখাই দিওঁ এই যিটো নেকি এটা চুইচ আছে ইয়াতে এই চুইচটো এই যিটো নেকি চুইচটো আছে এই চুইচটো ক্লিক কৰি আপোনাক অলপ দূৰৰ পৰা দেখাই দিম এই চুইচটো মই এতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে কি ধুনীয়া ফল্ড হৈ যায় দেখাই দিব মই দূৰৰ পৰা দেখাই দিম এতিয়া চুইচটো ক্লিক কৰিলোঁ নহয়নে এই চুইচটো ক্লিক হ'ল আৰু এয়া আৰামত এইখন ধুনীয়াকৈ ফল্ড হৈ গ'ল আৰামত এয়া মানে এতিয়া আপুনি য'ৰ পৰা ইচ্ছা য'তে ইচ্ছা ত'তে লৈ যাওক এতিয়া এখন হৈ গ'ল এতিয়া এইটো বহুত আৰামত এতিয়া হৈ গ'ল আৰু লাষ্টত যদি আপুনি যদি খুলিব বিচাৰে কোনো চুইচ টিপা দৰকাৰ নাই ধুনীয়াকৈ অ'পেন কৰক এনেকুৱাকৈ এয়া ৰেডি আকৌ দেখাই আছোঁ আকৌ এই চুইচটো শিকিছোঁ টিপি দিছোঁ এই চুইচটো টিপিলোঁ মই ধুনীয়াকৈ এয়া ধুনীয়াকৈ ফল্ড হৈ গ'ল আৰু এয়া আকৌ হেৰি কৰিলোঁ এয়া ৰেডি আৰু এইখন ইচ্ছা কৰিলে আপুনি এইটো টানি ফালে এইফালে লৈ লওক আকৌ এবাৰ দেখাই দিছোঁ লাষ্ট আকৌ এবাৰ দেখাই দিম এয়া চুইচ টিপক আৰু এনে লাহে তলত দি দিয়ক এয়া ধুনীয়া বাচ্চাৰ কাৰণে পুৰা ৰেডি বাচ্চা আপুনি এতিয়া এখন য'তে লৈ যায় বাচ্চা য'ত যাব আপোনাৰ এইখনো ত'তে যাই থাকিব আৰু আৰাম ধুনীয়াকৈ ৰিয়াৰ হুইলত চলাই থাকক এয়া মজা কোনো সমস্যা নাই কাম চেছ আকৌ ইয়াত ধুনীয়াকৈ দিয়ক ৰেডি আৰু এইখন থৈ দিয়ক এইখন আছে আজি আমাৰ প্ৰেম যিখন নেকি মই দাম দিলোঁ ফ্লিপকাৰ্টৰ দাম দিলোঁ 5,900 কিবাখিনি একজুৱেটো নাজানো 85 মান হ'ব 5985 মান হ'ব কিন্তু ইয়াৰ একচুৱেল দামটো 8,000ৰ ওপৰত যিটো নেকি অলৰেডি মই দেখাই দিছোঁ একবাৰ কিন্তু এতিয়া বৰ্তমান যিটো নেকি আজিৰ মাৰ্কেটত মানে 17 ডিচেম্বৰৰ আজিৰ যিটো নেকি মাৰ্কেটত ইয়াৰ দাম হৈছে বৰ্তমান 69 সামথিং হৈ আছে এইটো হৈছে ইয়াৰ প্ৰেম আৰু আপোনালোকৰ ঘৰত যদি এনেকুৱা বাচ্চা আছে আপোনালোকে এখন ইউজ কৰক মই এতিয়ালৈকে ইউজ কৰি সম্পূৰ্ণ পোৱা নাই কিন্তু যিখিনি নেকি এটা ফেচিলিটি দেখিলোঁ ইয়াতে খুব ভাল দেখা পাইছোঁ এইটো বস্তু আপোনাৰ ভিডিঅ'টো চাওক আৰু যদি কাৰোবাৰ আছে এখন কিনক ইউজ কৰক ভাল বস্তু চাই থাকক Trinayan অল ইন ওৱান লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক আৰু পাৰিলে শ্বেয়াৰ কৰি দিয়ক নমস্কাৰ